কংগ্ৰেছৰ মানুহজনে যে কৈছে স্পষ্টভাৱে বাহিৰৰ পৰা আহিবি না যে ৰৈ ৰৈ বিনালে চিনেমাখন চাম বুলি সেই বুলি কৈছে, কিন্তু তাৰে মাজত এজনী বিজেপি মানুহে কিমান বেয়া কৈছে তো গাইজ সকলোৱে শুনক। रोई रोई कहते कि मैं चाहता हूं कि मैं देखूं, उसका ट्रांसलेशन देखूं। এতিয়াও বাৰু কংগ্ৰেছী চামচাবোৰে ক'বনে যে ইহঁতবোৰে জুবিনদাৰ নাম ব্যৱহাৰ কৰি ৰাজনীতি কৰা নাই, জুবিনদাৰ নাম ব্যৱহাৰ কৰি কৰি ৰাজনীতিৰ প্ৰচাৰ কৰি থকা নাই। দিল্লীৰ পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই আহি জুবিন ক্ষেত্ৰত সেৱা লৈছে, ঠিকে কৰিছে, কিন্তু এই যে জুবিন ক্ষেত্ৰলৈ আহি তেওঁ ক'লে যে জুবিনদা চিনেমা ৰৈ ৰৈ কেতেকী চাব। তেখেতে এজনী এক নম্বৰ বান্দৰী, মানে মই কি কথা ৰিপ্লাই দিম তাইক, মানে আজি ভালকৈ ৰিপ্লাই দিছোঁ। কি বুলি কৈছে, কংগ্ৰেছে জুবিনদাৰ নাম লৈ পিনে কি ৰাজনীতি কৰিছে। তেওঁ কথাটো কৈছিলে যে তেওঁৰ কিবা ৰৈ ৰৈ কেনেকৈ চিনেমাখন চাম বুলি কৈছিলে, সেইটো কি বেয়া কৈছিলে। আৰু আপুনি যে ডাইৰেক্ট কৈছে যে এইটো কংগ্ৰেছৰ মানুহে কি মানে অকল এইটো জুবিনদাৰ নাম লৈ ৰাজনীতি কৰে বুলি কৈছে, যে কিয় কৈছে তেনেকৈ। আপুনি এতিয়া ক'বলৈ গ'লে আপুনিহে নামটো বৰবাদ কৰিছে জুবিনদাৰ ভাগৰ। কাৰণ কি গম পাইছে, আপোনাৰ লেখীয়া মানুহ মেণ্টেল পাগলখানাত লৈ গৈ এৰি দিব লাগে। কেলৈ মানে আপুনি যোনটো কথা কৈছে সেই কথাটো ন আপোনাক কোনো মাফ কৰিবলৈ কথা নাই। এটা কথা স্পষ্টভাৱে মই আপোনাক আৰু এটা কথা ক'ব খুজিছোঁ যে আপুনি বিজেপি মানুহ হয়, বিজেপি চমচি হয়, কিন্তু বিজেপি বেয়া কাম কৰিছে ভাল কাম কৰিছে বুলি মই ক'ব খোজা নাই। তাৰে মাজত কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই ৰৈ ৰৈ বিনালে চিনেমাখন চাইছিলেনে? আপুনি যে বৰ চেলাই আছে, এবাৰো চোৱা নাই। তেওঁ আনলে জুবিনদাৰ কথা কিবা কৈছিলেনে? এতিয়া নাই কোৱা। তেতিয়াহ'লে আপুনি কিয় ইমান চেলাই আছে? যদি আপুনি চেলাব মন আছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব, ইমান কথা ক'ব নালাগে, আপুনি বেলেগত কাম কৰিব যাওক। আৰু ভিডিঅ' বনাই পিনা এনেই কংগ্ৰেছে বিজেপি এনেই হেৰি কৰি নাথাকিব, মানে কণ্ট্ৰভাৰ্চি কৰি নাথাকিব। কণ্ট্ৰভাৰ্চিটো সদায় চলি থাকে। মানে কি কংগ্ৰেছে কি জুবিনদাৰ নাম লৈ ৰাজনীতি কৰে, ৰাজনীতি কংগ্ৰেছে নকৰে, ৰাজনীতি কৰে বিজেপিয়ে জুবিনদাৰ নাম লৈ। স্পষ্টভাৱে এইটো সত্য কথা। আপোনাৰ লেখীয়া মানুহৰ মই ছেকেণ্ড পাৰ্ট কৈছোঁ, আপোনাৰ লেখীয়া মানুহক মুখত মুতি দিব লাগে, মানে স্পষ্টভাৱে এইটো সত্য কথা। কাৰণ কেলে আপুনি যোনটো পায় ভিডিঅ'টো ভালকৈ নেচায় আৰু সেইটো ভিডিঅ'ই অকল বনায়, কিন্তু আপোনাৰ ৰ'ষ্ট মাৰিবলৈ মোৰ কোনো চখ লগা নাই। তাৰে মাজত কথা এটা কৈছোঁ, যদি ভিডিঅ' বনাবলৈ মন আছে ভালকৈ বনাওক। বিজেপি কংগ্ৰেছ কৰি পিনে ভিডিঅ' বনাব নালাগে। আপুনি লিপষ্টিক কাজল লগাই নাচি থাকক, তেতিয়াই ভাল হ'ব, মানুহ বহুতে চাব।